ছোৱালীক স্কুলত দিয়াৰে পৰা মাজে মাজে টিফিনত তাইক মই ম'ম' বনাই পঠিয়াওঁ আৰু ম'ম' বনালে এটা বা দুটা ম'ম' দেউতাকৰ কাৰণে ৰাখি থৈ দিওঁ টেষ্ট কৰাবৰ কাৰণে আৰু টেষ্ট কৰি যে ইমানেই ভাল পায় তেওঁ আৰু ভাল পাই গধূলিলে ম'ম' বনোৱাৰ অৰ্ডাৰো দি থৈ যায় আৰু সেই অৰ্ডাৰ মতে ম'ম' বনাবলৈ লৈছিলো ভিডিঅ'টো কেইদিনমান আগৰ হয় ভিডিঅ'টো পিছে দিবলৈ থাকি গৈছিলে আৰু ভাবিলো আজি আপোনালোককো দেখুৱাও কেনেকেনো বনাইছিলো পিছে ম'ম' বনোৱাৰ দিনা মানুহজনো কিন্তু লগত আছিলে দেই আৰু তেওঁ কিন্তু হেল্পো কৰি দিছিলে দেখিছেনে আপোনালোকে ভিডিঅ' আৰু বনাবলৈ গৈ আছিলো ভেজ ম'ম' তাৰ কাৰণে সৰু সৰুকৈ পিঁয়াজ তিনিটা কাটি লৈছো গাজৰ কাটি লৈছো এনেকৈ সৰু সৰুকৈ গ্ৰেট কৰি লৈছো তাৰপিছত সয়াবিন একদম সৰু সৰুকৈ কাটি দিছে মানুহজনে দেখিছেনে তাৰপিছত অকণমান নিমখ অকণমান জিৰা গুৰি ঘৰত ম'ম' বনাই খাব হ'লে অকণমান আমি চীজ ব্যৱহাৰ কৰোঁ চীজেৰে টেষ্টটো বিৰাট ধুনীয়া হয় এইটো আৰু নিজৰ নিজৰ কথা দিলেও হয় নিদিলেও হয় দি খালে অলপ বেছি ভাল লাগে তাৰপিছতে মই এনেকৈ আটাখিনি মাৰি ল'লো অকণমান সৰু সৰুকৈ বেলি দিলো এইখিনি ধুনীয়াকৈ গ্ৰেট কৰি দিছে মানুহজনে চীজখিনি আৰু এই ভাজিখিনি 100% ভাজি লোৱা নাই মানে 70 to 80%লৈকে সিজি গৈছে আৰু ভাজি থাকোঁতে তাৰপিছতে মানুহজনে উস্তাদি মাৰি দেখিছে নহয় ম'মৰ শ্বেপৰ অৱস্থা কি কৰি দিলে চাওকচোন তেওঁ বনোৱা শ্বেপৰ অৱস্থা বেয়া হোৱা দেখি ইউটিউবত টিউটৰিয়েল চাই মেলি কেনে আৰু এটা বনাব গৈছিলে কিন্তু তেওঁ বনাইছে সেইপিনে কিন্তু মই এইটো নিজাকে একো নোচোৱাকে বনাইছো চাওক কি ধুনীয়া এনেকুৱা শ্বেপৰ ম'ম' ঘৰতে বনাইছো নে দোকানৰে হয় গমেই নাপাব আপোনালোকে দেখাৰ পিছত চাওকচোন এইটো মই বনোৱা আৰু মানুহজনে বনাইছে এইটো মানে বেয়া বনোৱাৰো এটা সীমা থাকে সেই সীমাও চেৰাই গৈছে তেওঁ এইকেইটা হৈছে মোৰ ভাগৰ আৰু এইকেইটা হৈছে মানুহজনৰ ভাগৰ চাওক কি ধুনীয়া ম'ম' বনাইছে তাৰপিছতে উলিয়াই ললো এই ইডলি ষ্টেণ্ডডাল থাকিলে অকণমান সহজ হয় মানে হুইচেল 3-4টা মাৰি দিলে হৈ যায় একো কৰিবলগীয়া নাই সেইকাৰণে ম'ম' টাইপৰ বস্তু বনাব হ'লে মানে ইডলি ষ্টেণ্ডডালতে মই বনাই দিওঁ সোনকালে হৈ যায় পিছে এইটো নাথাকিলেও কথা নাই পানীৰ ভাপতো ধুনীয়াকৈ সিজাই ল'ব পাৰি ম'ম' কেইটা পিছে মই কুকাৰটোত তলত অকণমান পানী দি দিছো দেই তেতিয়াহে ধুনীয়াকৈ ভাপত সিজাৰ দৰে হ'ব আৰু এয়া হৈয়ে গ'ল 3-4টা চিটি মৰাৰ পিছত বন্ধ কৰি পেলাই ধুনীয়াকৈ উঠাই আনিছো ধুনীয়াকৈ সিজি গৈছে আটাখিনি মাজত থকা বস্তুখিনিও সিজি গৈছে দেখিবলৈও কি ধুনীয়া হৈছে আৰু ঘৰত বনোৱা তাতে আটাৰ ম'ম' মানে হেল্ডিও হ'ব অকণমান ময়দাতকেতো আটাটো ভালেই ন মানুহজনৰ অলপমান বেয়া লাগিছে ইমানকেইটা শ্বেপ বেয়া কৰি দিছে সেয়েহে তেওঁ খাবৰ কাৰণে বেয়া শ্বেপৰ কেইটামানহে বাছি ল'লে আৰু তাৰপিছত ভালখিনি আমাক খাব দিছে শ্বেপৰ লৈ কথা নাই দিয়কচোন খাবলৈ কিন্তু বহুত টেষ্টি হৈছিলে আৰু এইটো ৰেচিপি যদি আপোনালোকৰ ভাল লাগিলে বনাই খাব দেই বিৰাট ভাল পাব